মই এগৰাকী বিধৱা আছিলোঁ আৰু গাঁৱৰ পৰা মোৰ বান্ধৱী এজনীৰ পুতেকে চহৰলৈ পঢ়িবলৈ আহিছিল আৰু সি মোৰ সৰু ছোৱালী দুজনীকো পঢ়াইছিল। তাক মোৰ বহুত ভাল লাগিবলৈ ধৰিছিল, কিন্তু সি মোক বহুত লাজ কৰিছিল। কিন্তু আচৰিত কথাটো এইটোৱেই যে সি ৰাতি বহুত সোনকালেই তাৰ কোঠাত সোমাই দৰজা বন্ধ কৰি দিছিল আৰু নাজানো কোঠাৰ ভিতৰত সোমাই সি কি কৰিছিল। এদিন মই তাৰ কোঠাত সোমাই লুকাই থাকিলোঁ। তাৰ পিছত মই যি দেখিলোঁ সেয়া দেখি মোৰ মূৰত বিনামেঘে বজ্ৰপাত হোৱাৰ দৰে হ'ল। সিটো মোৰ উলংগ। মোৰ স্বামীৰ আকস্মিক মৃত্যুৱে আমাৰ জীৱন অন্ধকাৰ কৰি তুলিছিল। মোৰ দুজনী ছোৱালী, যিয়ে অনবৰতে চৰাইৰ দৰে কলকলাই থাকিছিল, তেওঁলোকে এতিয়া একেবাৰে মৌন হৈ পৰিছিল। নিজৰ দেউতাকক হেৰুৱাৰ দুখে তেওঁলোকৰ অন্তৰ ভাঙি চুৰমাৰ কৰি পেলাইছিল। বহুত সৰুতেই তেওঁলোকে নিজৰ দেউতাকক হেৰুৱাইছিল আৰু হয়তো তেওঁলোকৰ দেউতাকৰ ঠাই জীৱনত আৰু কোনেও ল'ব নোৱাৰে। সময় কাৰো বাবে ৰৈ নাথাকে আৰু মোৰ ছোৱালী দুজনীও সময়ৰ লগে লগে দেউতাকক লাহে লাহে পাহৰিবলৈ ধৰিছিল। কিন্তু আমাৰ জীৱন এতিয়া আৰু আগৰ দৰেই হৈ থকা নাছিল। এনেকুৱা লাগিছিল যেন কোনোবাই আহি আমাৰ জীৱনৰ পৰা সকলো ৰং মচি দিলে। আৰু তাৰ কেইমাহমান পিছতে মোৰ স্বামীৰ বন্ধুৰ ল'ৰা মোহিত চহৰলৈ পঢ়িবলৈ আহিল। তেতিয়া যেন মোৰ মৰিশালি যেন হৈ থকা ঘৰখনত পোহৰ বিয়পি পৰিল। মোৰ ছোৱালী দুজনীয়ে আকৌ হাঁহি ধেমালি কৰিবলৈ ধৰিছিল। মোহিতে মোৰ ছোৱালী দুজনীক আকৌ জীৱন জীয়াবলৈ শিকাইছিল, কিন্তু সি মোক বহুতেই লাজ কৰিছিল। মোৰ ছোৱালী দুজনীৰ লগত তাৰ বহুত সোনকালেই বন্ধুত্ব গঢ়ি উঠিছিল আৰু তেওঁলোক গোটেইকেইজনে মিলি এতিয়া ঘৰখন পোহৰাই তুলিছিল। আৰু মোৰ ছোৱালী দুজনীয়ে আকৌ হাঁহি ধেমালি কৰা দেখি ময়ো যেন আকৌ জি উঠিছিলোঁ। মই বহুত কম বয়সতে বিধৱা হৈ গৈছিলোঁ। মোৰ বিয়াৰ 7 বছৰ হৈছিলেহে আৰু মোৰ দুজনী কন্যা সন্তান আছিল। আমাৰ বৈবাহিক জীৱনৰ সুখ উপভোগ কৰিবলৈ নাপাওঁতেই মোৰ স্বামীয়ে এটা মটৰ দুৰ্ঘটনাত মোক এৰি চিৰদিনৰ কাৰণেই গুচি গ'ল। এই ঘটনাটোৱে আমাৰ জীৱনেই সলনি কৰি পেলাইছিল। মোৰ স্বামী এনেকৈ ঢুকোৱাৰ ফলত মই সম্পূৰ্ণৰূপে ভাঙি পৰিছিলোঁ, কিন্তু মই মোৰ ছোৱালী দুজনীৰ কাৰণেই জীয়াই থাকিবলগীয়া হ'ল। বিধৱা হোৱাৰ পিছত মই প্ৰতিজ্ঞা কৰিছিলোঁ যে মই আকৌ দ্বিতীয় বিবাহ কেতিয়াও নকৰাওঁ আৰু মোৰ ছোৱালী দুজনীৰ মূৰত সতীয়া বাপেকৰ ছাঁ পৰিবলৈ নিদিওঁ। মই মোৰ ছোৱালী দুজনীক লৈ বহুত গম্ভীৰ আছিলোঁ আৰু মই কাকো বিশ্বাস কৰা নাছিলোঁ। সেইকাৰণে মই এখন প্ৰাইভেট স্কুলত শিক্ষকতা কৰিবলৈ লৈছিলোঁ। ৰাতিপুৱা মই মোৰ ছোৱালী দুজনীক স্কুলত পঠিয়াই দিছিলোঁ আৰু তাৰপিছত ময়ো স্কুললৈ গুচি গৈছিলোঁ আৰু আহোঁতে মই সিহঁতকো লগত লৈ আহিছিলোঁ। মই জীৱনত ইমান ডাঙৰ দায়িত্ব ল'বলৈ শিকিছিলোঁ যে মোৰ অন্তৰ মজবুত হৈ উঠিছিল আৰু এতিয়া মই অকলেই মোৰ ছোৱালী দুজনীৰ লগত জীৱন কটাই আছিলোঁ। আৰু এতিয়া মোহিত আমাৰ ঘৰলৈ অহাত আমাৰ জীৱনটো যেন ৰঙেৰে উপচি পৰিছিল। মোৰ কাৰণে সি একেবাৰেই মোৰ সন্তানৰ দৰে আছিল। কলেজত পঢ়িবলৈ সি চহৰলৈ আহিছিল আৰু মই তাক কৈছিলোঁ যে সি যেন মোৰ ছোৱালী দুজনীকো পঢ়ুৱাই দিয়ে, তেতিয়া ময়ো অলপ জিৰণি পাম। মোহিত বহুত সহজ সৰল আৰু সংস্কাৰী ল'ৰা আছিল। কেতিয়াও মোৰ চকুৰ ফালে চাই কথা কোৱা নাছিল। সদায় তলমূৰ কৰিয়েই কথা পাতিছিল আৰু মই সেই কথাটোত বৰ সুখী হৈছিলোঁ যে মোৰ স্বামীৰ বন্ধুৱে তাক বহুত ভাল জ্ঞান দিছে। মোহিত আচলতে মোৰ স্বামীৰ বন্ধুৰ ল'ৰা আছিল। মোহিতে মোৰ দুয়োজনী ছোৱালীকে পঢ়াবলৈ আৰম্ভ কৰি দিছিল আৰু যেতিয়াৰ পৰা মোহিতে সিহঁতক পঢ়ুৱাবলৈ লৈছিল তেতিয়াৰ পৰা দুয়োজনীয়ে পঢ়াত বহুত ভাল হৈ উঠিছিল। দুয়োৱে সকলো পৰীক্ষাত ভাল ভাল নম্বৰ পাইছিল। নহ'লে নিজৰ দেউতাকক হেৰুৱাৰ পিছত সিহঁতৰ পঢ়াত একেবাৰে মন বহা নাছিল। স্কুলৰ পৰাও সিহঁতৰ অভিযোগ আহিবলৈ ধৰিছিল, কিন্তু মোহিতে আহিয়েই সিহঁতৰ পঢ়া শুনাৰ দায়িত্ব ধুনীয়াকৈ লৈছিল। সি সদায় সন্ধিয়া সিহঁতক পঢ়ায় আৰু নিজেও পঢ়ে আৰু ময়ো তেওঁলোকৰ ওচৰত বহি মোৰ স্কুলৰ কাম কৰোঁ। ৰাতিপুৱা মোৰ ছোৱালী দুজনীৰ লগতে মোহিতেও তাৰ কলেজলৈ ওলাই গৈছিল আৰু আমি ঘৰলৈ অহাৰ পিছতহে সি কলেজৰ পৰা আহিছিল। মোহিত অহালৈকে মোৰ ভাত বনোৱাও হৈ গৈছিল, কিন্তু সি সদায় নিজৰ কোঠাৰ ভিতৰত বহিহে ভাত খাইছিল। সি মোক বহুত লাজ কৰিছিল আৰু ময়ো তাক জবৰদস্তি আমাৰ লগত ভাত খাবলৈ কোৱা নাছিলোঁ। অহা কেইবছৰমানলৈকে সি আমাৰ ঘৰতে থাকি পঢ়িব।
আৰু মোৰ বিশ্বাস আছিলে যে তাৰ লাহে লাহে লাজ কমি যাব। মোহিত অহাৰ পিছত ঘৰৰ সৰু সুৰা কাম কিছুমানো সিয়েই কৰিছিল। মোহিতে ঘৰৰ ৰেচনৰ বজাৰো কৰি আনিছিল আৰু কেতিয়াবা কেতিয়াবা ঘৰ চফাও কৰিছিল। মই মোহিতৰ তাত মোৰ স্বামীৰ সাদৃশ্য দেখিবলৈ পাইছিলোঁ। তেওঁৰ কিছুমান স্বভাৱ একেবাৰে মোহিতৰ দৰেই আছিল। মোৰ স্বামীৰ লগত মোৰ প্ৰেম বিবাহ হৈছিল। তেওঁ মোহিতৰ দৰেই চহৰলৈ পঢ়িবলৈ আহিছিল আৰু কলেজতেই আমাৰ চিনাকি হৈছিল। কিন্তু সেই সময়ত মোৰ স্বামীৰ ইয়াতে কোনো সম্পৰ্কীয় নাছিল। সেইকাৰণে মোৰ স্বামীয়ে হোষ্টেলতে থাকি পঢ়িছিল। 3 বছৰলৈ মই আৰু মোৰ স্বামীয়ে প্ৰেমৰ বান্ধোনেৰে বান্ধ খাই আছিলোঁ। আৰু পঢ়া শেষ হোৱাৰ পিছতেই মোৰ স্বামীয়ে ঘৰৰ মানুহৰ লগত আমাৰ সম্পৰ্কৰ কথা ক'লে আৰু সকলোৱে বৰ আনন্দৰে মান্তিও হৈ গ'ল। যিদিনা মই তেওঁৰ কইনা হ'লো সেইদিনা মোৰ অনুভৱ হৈছিল যেন মোৰ জীৱন সম্পূৰ্ণ হৈ গ'ল। তেওঁৰ লগত কটোৱা প্ৰতিটো মুহূৰ্ত মোৰ জীৱনৰ সকলোতকৈ ভাল লগা সময় আছিল। নিজৰ ঘৰ এৰি মই তেওঁৰ ঘৰলৈ গুচি আহিছিলোঁ আৰু তাৰ পিছৰ পৰাই মই আৰু জীৱনত কেতিয়াও পিছলৈ ঘূৰি নাই চোৱা। বিয়াৰ 7 বছৰৰ ভিতৰত ঈশ্বৰে আমাক ধুনীয়া মৰম লগা 2জনী কন্যা সন্তান দিছিল। মোৰ স্বামীয়ে বিয়াৰ আগতেই চহৰত মানে ইয়াতে চাকৰি কৰা আৰম্ভ কৰিছিল আৰু আমি চহৰতেই ঘৰ বনাইছিলোঁ। সেইকাৰণে আমি ইয়াতে থাকিবলৈ লৈছিলোঁ। মোৰ স্বামীৰ গাঁৱৰ বন্ধু অনুপ মাজে সময়ে আমাৰ ঘৰলৈ আহিছিল আৰু মোহিত অনুপৰে সন্তান আছিল। মোৰ বিয়াৰ সময়ত মোহিতৰ বয়স 10-12 বছৰমান আছিল, কিন্তু সি এতিয়া ডেকা হৈ উঠিছিল। বিয়াৰ পিছত মই আৰু মোৰ স্বামী দুবাৰমান গাঁৱলৈ গৈছিলোঁ, কিন্তু মোৰ গাঁৱৰ জীৱন বৰ কঠিন লাগিছিল। সেয়ে মই আৰু গাঁৱলৈ কেতিয়াও নাই যোৱা। আমাৰ জীৱন বহুত ধুনীয়াকৈ চলি আছিল। আমাৰ একো বস্তুৰেই অভাৱ হোৱা নাছিল। আমাৰ ছোৱালীৰ জন্মৰ পিছততো মোৰ স্বামীৰ নিজৰ কামৰ উন্নতিও হৈছিল, কিন্তু আমাৰ কপালত চাগে আন কিবাহে লিখা আছিল। এটা এনেকুৱা ৰাতিপুৱাই মোৰ স্বামী হাঁহিমুখেৰে অফিচলৈ ওলাই গৈছিল, কিন্তু তেওঁ আৰু উভতি নাহিল। বৰঞ্চ অলপ দেৰি পিছতেই মই খবৰ পালোঁ যে মোৰ স্বামীৰ মটৰ দুৰ্ঘটনা হৈছে আৰু তেওঁক হস্পিটেলত ভৰ্তি কৰোৱা হৈছে। সেই খবৰটো শুনি মই পাগলৰ দৰে হস্পিটেললৈ দৌৰিলোঁ আৰু গাঁৱৰ ঘৰলৈও ফোন কৰি খবৰ দিয়া হৈছিল। কিন্তু হয়তো মোৰ স্বামীয়ে আমাৰ সম্পৰ্কটোৰ আয়ুস ইমান দিনলৈকে লিখি আনিছিল। সেয়ে তেওঁ হস্পিটেলত 2 ঘণ্টা থকাৰ পিছতেই আমাক সকলোকে এৰি অজান দেশলৈ গুচি গৈছিল। মই নিজৰ চকুৰ সন্মুখতেই মোৰ জীৱন লগৰীয়ে মোৰ পৰা চিৰদিনৰ কাৰণে গুচি যোৱা দেখিছিলোঁ। আজিও চকু বন্ধ কৰিলে তেওঁৰ চেহেৰাই মোৰ চকুত ভাহি আহে। মোৰ স্বামীয়ে যোৱাৰ আগতে মোক কৈ গৈছিল যে মই যেন আমাৰ ছোৱালীজনীক ভালকৈ পঢ়াই শুনাই ডাঙৰ কৰোঁ আৰু মই তেওঁৰ কথা ৰাখিবলৈ সদায় চেষ্টা কৰি থাকোঁ। মোহিতৰ দেউতাকেও তেওঁৰ বন্ধুৰ আকস্মিক মৃত্যুত হতাশ হৈ পৰিছিল। মোৰ স্বামীৰ মৃত্যুৰ পিছত মোহিতৰ মাক দেউতাকে আমাৰ ঘৰলৈ অহাটো বহুত কমাই দিছিল। যেতিয়াই তেওঁ আহিছিল তেতিয়াই তেওঁৰ বন্ধুক মনত কৰি ফেকুৰি ফেকুৰি কান্দিবলৈ ধৰিছিল। সেইকাৰণে তেওঁ এতিয়া মাজে সময়ে ফোনতে আমাৰ খবৰ লৈছিল। যেতিয়া মোহিতৰ দেউতাকে মোক ফোন কৰি মোহিতক পঢ়াৰ কাৰণে চহৰলৈ পঠিওৱাৰ কথা ক'লে, তেতিয়া ময়ে তেওঁক কৈছিলোঁ যে মোহিতক হোষ্টেলত পঠিওৱাৰ প্ৰয়োজন নাই, আমাৰ ঘৰলৈয়ে পঠিয়াই দিয়ক। আমাৰ ঘৰ মোহিতৰ আংকলৰেতো ঘৰ হয় আৰু আমাৰ ঘৰত থাকিলেই মোৰো অলপ ভয় কমিব। মোৰ কথা শুনি মোহিতৰ দেউতাৰ যেন সকলো সমস্যাই সমাধান হৈ গ'ল, কাৰণ তেওঁ মোহিতক অকলেই তেওঁ হোষ্টেললৈ পঠিয়াবলৈ ভয় কৰি আছিল। তেওঁ মোক কৈছিলে যে মোহিত বৰ সহজ সৰল আৰু লাজকুৰীয়া স্বভাৱৰ ল'ৰা আৰু বহুত সোনকালেই কাৰো লগত সহজ হ'ব নোৱাৰে। আৰু মই নিজেও দেখিছিলোঁ যে সি আমাৰ ঘৰলৈ অহা এমাহ হৈ গৈছিল, কিন্তু সি মোৰ লগত এতিয়াও ভালকৈ কথাই পতা নাছিল। আৰু যেতিয়াই মই তাক কিবা সুধিছিলোঁ সি লাজতে তলমূৰ কৰি দিছিল আৰু ৰাতিও সোনকালেই সি গৈ তাৰ কোঠাত সোমাই থাকিছিল। আৰু মই মোৰ ছোৱালী 2জনীৰ লগত ৰাতি একেলগে বহি টিভি চাইছিলোঁ, কিন্তু সি এদিনো আমাৰ লগত বহি টিভি চোৱা নাছিল। মোৰ 2জনী ছোৱালীৰ লগত মোহিতৰ ভাল বন্ধুত্ব গঢ়ি উঠিছিল আৰু সিহঁত দুয়ো মোহিত কলেজৰ পৰা অহাৰ পিছত গোটেই দিন তাৰ লগতে খেলি আছিল। মোৰ সৰু ছোৱালীজনীয়েতো সকলো সময়তে তাৰ কোচত উঠিয়েই ঘূৰি ফুৰিছিল আৰু মোহিতেও সিহঁতক বহুত মৰম কৰিছিল আৰু সদায় সিহঁতৰ বাবে চকলেট চিপছ লৈ আহিছিল। মই বহুতবাৰ মোহিতক মানাও কৰিছিলোঁ যে সিহঁতক সদায় এইবিলাক আনি দিব নালাগে,
কিন্তু সি সদায় কলেজৰ পৰা আহোঁতে সিহঁতৰ বাবে লৈ আহিছিল। যোৱা কেইদিনমানৰ পৰা মোৰ গা বহুত বেয়া হৈ আছিল, কিন্তু মই বুজি পোৱা নাছিলোঁ কি কৰোঁ। মোৰ গা বেয়া বুলি কাকো একো কোৱা নাছিলোঁ। মই কাকো চিন্তাত পেলাব বিচৰা নাছিলোঁ আৰু মই স্কুলৰ পৰাও ছুটি ল'ব পৰা নাছিলোঁ। সেইকাৰণে মই যিকোনো প্ৰকাৰে নিজকে টানি আজুৰি কাম কৰিবলৈ চেষ্টা কৰি আছিলোঁ। কিন্তু দিনে দিনে মোৰ গা বেছি বেয়া হৈ যাবলৈ ধৰিলে। যেতিয়া ৰাতি মোৰ গা বহুতেই বেছি বেয়া হ'বলৈ ধৰিছিল, তেতিয়া মই মোৰ কোঠাৰ পৰা বাহিৰলৈ ওলাই আহিছিলোঁ। মোৰ গাৰ শক্তি হেৰুৱাই পেলোৱা যেন লাগিছিল। সেয়ে মই ছাদৰ ওপৰলৈ গ'লোঁ। ছাদৰ ওপৰত এটা সৰু কোঠা বনোৱা আছিল আৰু মোহিত তাতেই থাকিছিল। মই ছাদৰ ওপৰতে বহিলোঁ। মোৰ চকু মোহিতৰ দৰজাৰ ওপৰত আছিল। আজি মোৰ কিয় জানো সেয়া অনুভৱ হ'বলৈ ধৰিলে যে সদায় ৰাতি হোৱাৰ অলপ পিছতে মোহিত নিজৰ কোঠাৰ ভিতৰত সোমাইছিল আৰু একেবাৰে ৰাতিপুৱাহে ওলাইছিল। আৰু তেওঁৰ কোঠাত টিভিও নাছিল আৰু তাৰ কোঠাৰ লাইটো বহুত দেৰিলৈকে জ্বলি থাকিছিল। তেনেহ'লে সি ইমান সোনকালে কোঠাৰ ভিতৰত সোমাই কি কৰি থাকিছিল? আজিকালি চহৰৰ কলেজৰ পৰিৱেশো বেছি ভাল নহয় আৰু ল'ৰাবিলাক বেছিকৈ ড্ৰাগছৰ আসক্ত হয়। সেইকাৰণে হঠাতে মোৰ মোহিতক লৈ চিন্তা হ'বলৈ ধৰিলে। সি উঠি অহা এজন ডেকা ল'ৰা আছিল। সি গাঁৱৰ সহজ সৰল পৰিৱেশত ডাঙৰ দীঘল হৈছে। মোৰ মনলৈ বাৰে বাৰে এইটোৱেই ভাৱ আহিবলৈ ধৰিলে যে যাতে চহৰৰ পৰিৱেশে তাক ধ্বংস কৰি নিদিয়ে। মোহিত যেতিয়ালৈকে চহৰত থাকিছিল, সি মোৰ দায়িত্ব আছিল, কাৰণ তাৰ দেউতাকে মোক বিশ্বাস কৰিয়েই তাক আমাৰ ইয়ালৈ পঠিয়াইছিল। যদি সি কিবা বেয়া সংগত পৰি যায়, তেন্তে মই তাৰ মাক দেউতাকক কেনেকৈ মোৰ মুখ দেখুৱাম? মোহিত আমাৰ ঘৰলৈ অহাৰ ৩ মাহ হৈ গৈছিল, কিন্তু সি এতিয়াও মোৰ লগত সহজ হ'বলৈ পৰা নাছিল আৰু না মোৰ লগত ভালকৈ কিবা কথা পাতিছিল যে মই তাক চিধাচিধিকৈ কিবা সুধিব পাৰিম। সি মোক দেখাৰ লগে লগে লাজতে তলমূৰ কৰিছিল। তাক মই কেনেকৈ সোধোঁ যে সি ৰাতি সোনকালেই নিজৰ কোঠাত সোমাই কি কৰে? সেইকাৰণে মই ভাবিলোঁ যে মোৰ গা ভাল পালেই মই নিজেই তাক অনুসৰণ কৰিম আৰু সি কি কৰে সেয়া জানিবলৈ চেষ্টা কৰিম। ২-৪ দিন মোৰ বেমাৰতে গুচি গ'ল আৰু যেতিয়াই মই নিজকে অলপ সুস্থ যেন অনুভৱ কৰিলোঁ, তেতিয়া মোৰ আকৌ মোহিতৰ কথা মনলৈ আহিল। আৰু এদিন ৰাতি যেতিয়া মোৰ ছোৱালী দুজনীয়ে টিভি চোৱাত ব্যস্ত আছিল আৰু মোহিতে পাকঘৰত নিজৰ কাৰণে চাহ বনাই আছিল, তেতিয়া মই মনে মনে গৈ তাৰ কোঠাৰ ভিতৰত সোমাই লুকাই থাকিলোঁ। মই জানিছিলোঁ যে মোৰ ছোৱালী দুজনীয়ে বহুত দেৰিলৈকে টিভিৰ আগৰ পৰা নুঠে। মই মোহিতৰ কোঠাৰ ভিতৰত লুকাই থকাৰ কিছু সময় হৈছিলেহে। মোহিতে চাহ লৈ নিজৰ কোঠালৈ আহিল আৰু দৰজা বন্ধ কৰি শান্তিৰে নিজৰ বিচনাত বহিল। কিছু দেৰিলৈকে সি লাহে লাহে চাহৰ সোৱাদ লৈ থাকিল আৰু মই মনতে ভাবিবলৈ ধৰিলোঁ যে মই বিনা কথাই ইমান সহজ সৰল ল'ৰাজনক সন্দেহ কৰিছোঁ। যদি সি কিবা নিচাজাতীয় বস্তু খালেহেঁতেন, তেনেহ'লেতো মই গম পাই গ'লোহেঁতেন। সি মোক লাজ কৰিছিল ঠিকেই, কিন্তু সদায়তো মোৰ চকুৰ সন্মুখতে থাকিছিল। মই ভাবিছিলোঁ যে মোহিত বাথৰুমলৈ গ'লে মই মনে মনে তাৰ কোঠাৰ পৰা ওলাই যাম, কাৰণ যদি সি গম পাই যায় যে মই তাক সন্দেহ কৰিছোঁ বা তাৰ ওপৰত চকু ৰাখিছোঁ, তেনেহ'লে ঠিকনা নাই সি মোৰ বিষয়ে কি কি ভাবিব। মই লুকাই থকা কিছু সময় হৈছিলেহে, তেনেতে সি উঠি তাৰ চাহৰ কাপটো টেবুলত থলে আৰু তাৰ লেপটপটো লৈ শান্তিৰে বিচনাত বহিলে। তাৰ পিঠিখন মোৰ ফালে আছিল আৰু মই তাৰ লেপটপটো ভালকৈ দেখি আছিলোঁ। মই মনতে ভাবিলোঁ যে সি চাগে ৰাতি দেৰিলৈকে লেপটপতে তাৰ কলেজৰ পঢ়া শুনা কৰে আৰু মই এনেই তাৰ চোৰাংচোৱা কৰিবলৈ ধৰিছিলোঁ। লেপটপটো খুলিয়েই সি এটা ভিডিঅ' চলালে, যিটো দেখি মোৰ মূৰত বিনামেঘে বজ্ৰপাত হোৱাৰ দৰে হ'ল। কাৰণ সেই ভিডিঅ'টো আন কাৰো নহয়, মোৰহে ভিডিঅ' আছিল আৰু মই মোৰ তেনেকুৱা ভিডিঅ' দেখি লাজতে মৰি যোৱা যেন হ'লোঁ। মই ভাবিবও পৰা নাছিলোঁ যে যিজন ল'ৰাক মই সহজ সৰল আৰু সৰু বুলি ভাবিছিলোঁ, সি এইবিলাকো কৰিব পাৰে। লেপটপত এতিয়াও মোৰ ভিডিঅ'ৱে চলি আছিল, য'ত মই মোৰ বাথৰুমত গা ধুই আছিলোঁ। মোহিতে বৰ মনোযোগেৰে মোৰ ভিডিঅ' চাই আছিল আৰু বাৰে বাৰে লেপটপৰ স্ক্ৰীণখনতো হাত লগাই আছিল, যেন সি মোক চুবলৈ চেষ্টা কৰি আছিল আৰু এখন হাত তাৰ পেণ্টৰ ভিতৰত আছিল। মই আৰু সহ্য কৰি থাকিব নোৱাৰিলোঁ আৰু মই মোৰ ঠাইৰ পৰা ওলাই একেবাৰে মোহিতৰ সন্মুখত থিয় হৈ গ'লোঁ। সিটো ভাবিব পৰা নাছিল যে এইটো সময়ত মই মোৰ ছোৱালীকেইজনীৰ লগত নহয়, বৰঞ্চ তাৰ কোঠাৰ ভিতৰত লুকাই থাকিব পাৰোঁ। মোক তাৰ সন্মুখত থিয় হৈ থকা দেখি সি থতমত খাই উঠিল আৰু লগে লগে লেপটপটো বন্ধ কৰি দিলে আৰু আচৰিত ধৰণে মোক ক'বলৈ ধৰিলে, আণ্টি আপুনি ইয়াত?
ইয়াতে কি কৰি আছে? মই লগে লগে তাৰ গালত জোৰকৈ চৰ এটা মাৰিলোঁ আৰু তাক ক'লোঁ যে মই মোৰ ভিডিঅ' দেখিলোঁ আৰু মই গম পালোঁ যে তুমি লুকাই চুৰিকৈ মোৰ ভিডিঅ' বনাইছা। মোৰ কথা শুনি সি তলমূৰ কৰিলে আৰু একো উত্তৰ নিদিলে। মই তাৰ বুকুত টি চাৰ্টটোত খামুচি ধৰিলোঁ। মই জানিব বিচাৰিছিলোঁ যে সি আচলতে মোৰ লগত এনেকুৱা কিয় কৰিলে। তাকতো মোৰ ঘৰত ঠাই দিছিলোঁ আৰু তাক সদায় মোৰ ছোৱালী দুজনীৰ দৰেকৈ ৰাখিছিলোঁ। সি মোৰ কাৰণে মোৰ সন্তানৰ দৰে আছিল। মোৰ স্বামীয়ে তাক বহুত মৰম কৰিছিল, কিন্তু সিটো মোৰ ভৰসা ভৰিৰে মোহাৰি পেলাইছিল। সি কেতিয়া কেনেকৈ মোৰ ভিডিঅ' বনাইছিল মইতো সেই কথাটো একেবাৰে গম পোৱা নাছিলোঁ। আৰু যেতিয়া মই বহুত খঙেৰে তাক আকৌ সেই প্ৰশ্নটো কৰিলোঁ, তেতিয়া সি তলমূৰ কৰি ক'বলৈ ধৰিলে যে মই আপোনাৰ বাথৰুমত এটা সৰু গুপ্ত কেমেৰা লগাই থৈছোঁ আৰু মই সদায় আপোনাৰ ভিডিঅ' চাওঁ। আপোনাক মোৰ বহুত ভাল লাগে আৰু মই আগৰ পৰাই আপোনাক পচন্দ কৰিছিলোঁ। আৰু যেতিয়া মই গাঁৱৰ পৰা ইয়ালৈ আহিলোঁ, তেতিয়া মই মোৰ আৱেগক নিয়ন্ত্ৰণ কৰিব নোৱাৰিলোঁ। আৰু এদিন এই কথাটো মই মোৰ কলেজৰ বন্ধু এজনক ক'লোঁ। তেতিয়া সি মোক ক'লে যে মই আপোনাৰ বাথৰুমত গুপ্ত কেমেৰা লগাই থওঁ আৰু সদায় ৰাতি আপোনাক চাই মোৰ জাগি থকা কামনা শান্ত কৰাওঁ। আৰু এনেকৈয়ে এদিন মোৰ কলেজ সোনকালে ছুটি হোৱাত মই ঘৰলৈ আহিলোঁ। তেতিয়া আপুনি ঘৰ আহি পোৱা নাছিল। তেতিয়া আপুনি স্কুলতে আছিল। সেই সুযোগতে মই আপোনাৰ বাথৰুমত কেমেৰাটো লুকাই থলোঁ। সি তলমূৰ কৰি বৰ খোলাখুলিকৈ তাৰ ভুল স্বীকাৰ কৰি আছিল। মই তাৰ সাহস দেখি আচৰিত হৈ পৰিছিলোঁ। মই বহুত দুখেৰে তাক সুধিলোঁ, তোমাৰ এনেকুৱা কৰিবলৈ অলপো লাজ নালাগিল? আৰু তুমি পাহৰি গ'লা নেকি যে মই তোমাৰ আণ্টি হওঁ? তুমি মোৰ কাৰণে নিজৰ ল'ৰাৰ দৰে হোৱা। মোৰ কথা শুনি সি হাঁহিবলৈ ধৰিলে আৰু হাঁহি হাঁহি ক'বলৈ ধৰিলে, আপুনি কিবা ভুল ধাৰণালৈ জীয়াই আছে। আপোনাৰ স্বামীৰ মৃত্যু হৈছে। এতিয়া আপুনি আৰু মোৰ আণ্টি হৈ থকা নাই। আৰু আংকল যদিও জীয়াই থাকিলেহেঁতেন, তেতিয়াও আমি ইজনে সিজনৰ কাৰণে কোনো সম্পৰ্কীয় নহ'লোহেঁতেন। মই যেতিয়াৰ পৰা চহৰলৈ আহিছিলোঁ, তেতিয়াৰ পৰা আপুনি মোৰ চকুৰ সন্মুখতে আছিল আৰু মই সদায় নিজৰ আৱেগক নিয়ন্ত্ৰণ কৰি থাকিলোঁ। তেনে ক্ষেত্ৰত মোৰ কাৰণে নিজকে নিয়ন্ত্ৰণ কৰাটো বৰ কঠিন হৈ পৰিছিল। আৰু যেতিয়া মই কলেজলৈ গ'লোঁ, তাত মোৰ বহুত কেইজন বন্ধু হ'ল আৰু তেওঁলোকে মোৰ ভিতৰৰ কামনাৰ জুইকুৰা আৰু বেছিকৈ জ্বলাই দিলে আৰু মোক জীৱনৰ এনেকুৱা এটা ৰূপ দেখুৱালে যিটো মই আগতে কেতিয়াও দেখা নাছিলোঁ। আপুনি মোৰ কাৰণে এগৰাকী মহিলা, যাৰ আগে পিছে কোনো পুৰুষ নাই। মোহিতৰ কথা শুনি মই তাৰ গালত আৰু এটা জোৰকৈ চৰ মাৰিলোঁ। সি বৰ সহজভাৱে মোক সত্যৰ আইনাখন দেখুৱাই আছিল, যিটো মই আজিলৈকে দেখা পোৱা নাছিলোঁ। চাবলৈ গ'লে সি ঠিকেই কৈ আছিল যে সি আৰু মই ইজনে সিজনৰ কাৰণে পৰ আৰু মই তাক নিজৰ ঘৰত ঠাই দিব নালাগিছিল। কিন্তু মই কি জানিছিলোঁ যে সি এনেকৈ মোৰ বিশ্বাস আৰু ভৰসা ভাঙি পেলাব আৰু নিজৰ সীমা চেৰাই যাব। মই মোহিতৰ লেপটপৰ পৰা সকলো ভিডিঅ' ডিলিট কৰিলোঁ আৰু সেয়া দেখি মোৰ হাত ভৰি কঁপিবলৈ ধৰিছিল যে তাৰ লেপটপটোত মোৰ বহুত ভিডিঅ' আছিল। মই তাক ক'লোঁ যে সি এতিয়াই তাৰ সকলো বয়-বস্তু লৈ ঘৰৰ পৰা ওলাই যাওক, কাৰণ এতিয়া মোৰ ঘৰত তাৰ কাৰণে কোনো ঠাই নাছিল। মোহিতে ক'বলৈ ধৰিলে যে সি মোক বহুত ভাল পাবলৈ লৈছে আৰু মোক নিজৰ কৰি ল'ব বিচাৰে। মই চোকা দৃষ্টিৰে তাৰ ফালে চালোঁ আৰু তাক ক'লোঁ যে মই কোনো ধেমালি কৰি থকা নাই। সেয়ে এইটোৱে ভাল হ'ব যে সি মনে মনে চিৰদিনৰ কাৰণে মোৰ জীৱনৰ পৰা আৰু এই ঘৰৰ পৰা ওলাই যাওক। মই তাক ক'লোঁ যে মই তোমাৰ দেউতাক এই বিষয়ে একো নকওঁ, কিন্তু তুমি যাতে আকৌ মোক তোমাৰ মুখ নেদেখুওৱা। মোৰ কথা শুনি সি মনে মনে তাৰ সকলো বস্তু বেগত ভৰাই লৈছিল। মই জানিছিলোঁ যে সি বয়সৰ যিটো সময়ত আছিল, সেই সময়ছোৱাত ল'ৰাবিলাকে প্ৰায়ে আৱেগৰ বশৱৰ্তী হৈ ভুল কাৰ্যবিলাক কৰি পেলায়। কিন্তু মই সপোনতো ভবা নাছিলোঁ যে সি এনেকুৱা ধৰণৰ কাণ্ড কৰি পেলাব। মোহিতে ৰাতিৰ অন্ধকাৰতে মনে মনে মোৰ ঘৰৰ পৰা ওলাই গুচি গৈছিল আৰু মই মোৰ ছোৱালী দুজনীক সাৱটি শুই পৰিছিলোঁ। মোহিতে নিজেইতো গুচি গ'ল, কিন্তু মোক আপোন আৰু পৰপুৰুষৰ মাজৰ পাৰ্থক্য বহুত ভালকৈ বুজাই থৈ গ'ল। মই জানি গৈছিলোঁ যে নেদেখাজনে সকলো সম্পৰ্কৰে এইকাৰণে একোটা সীমা ৰাখিছে যাতে মানুহে কেতিয়াও ঠগ খাবলগীয়া নহয়। মই জানিছিলোঁ যে যিমানেই মোহিতে নিজৰ জীৱনত আগবাঢ়ি গৈ থাকিব, সিমানেই তাৰ ভুলৰ উপলব্ধি সি কৰিব পাৰিব। মই তাৰ মাক দেউতাকক আৰু কোনো লোককে এই বিষয়ে কেতিয়াও একো নাই কোৱা। মোহিতে মোক বহুত ডাঙৰ এটা জ্ঞান দি গ'ল। মই এতিয়া নিজৰ জীৱনত কেতিয়াও কোনো পৰপুৰুষকে ভৰসা নকৰোঁ।
বন্ধু বান্ধৱীসকল কাহিনীটো কেনেকুৱা পালে কমেণ্ট কৰি জনাব ভাল লাগিলে লাইক কৰি সকলোকে শ্বেয়াৰ কৰিব আৰু চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ